Hi. কি নাম তোর? Sam. সেম। তোর নাম সেম। তো হাই গাইস, ওয়েলকাম টু মাই ইউটিউব চ্যানেল পঙ্কজ বড়ো। তো গাইস আমি আজি যাই আছো চিলডুবি, মানে চিলডুবি যাম গা ধুবা। এইফালে আছে ৰতন আৰু এইফালে মই আৰু কেইজনমান আছে চলি ওলোৱা নাই, ওলাব অলপ পিছত মই ফোন কৰি ওলাব। তো গাইস আমি আজি যাই আছো চাইকেল লৈ। এইফালে চাইকেল আছে, এইফালে ৰতনো আছে চাইকেল লৈ। তো চাই থাকক ভিডিঅ'টো আগলৈকে। তো গাইস এইগিলা মোৰ বন্ধুগিলা, তো ফ্ৰেণ্ড সবরে ইউটিউব চ্যানেল আছে এতে নতুন। তো গাইস ফাইনালি এবারে ধূপধরা, এটা ধূপধরা মেন চাৰিআলি। তো এই মেন চাৰিআলি বা ধূপধৰা বহুত ডাঙৰ বজাৰ হয় সোমবাৰে। যদি আপোনালোকে আহিব খোজে সোমবাৰ বজাৰত এতিয়া আহিব পাৰে, ধুনীয়া বস্তু পায়, মানে বহুত বস্তু ওলায় আৰু সোমবাৰ বজাৰৰ দিনাখন। তো আপোনালোকে যদি আহে আহিব পাৰে। তো ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আগলৈকে। তো গাইস বন্ধবাৰা পালোঁ, মানে বহুত গৰম দিছে। তাততো আপোনালোকে বহুত ৰ'দ দিছে, মানে বহুত ৰ'দ দিছে আৰু মানে জুলাই মাহৰ গৰম বহুত গৰম নাই। আপোনালোকৰ ফালে কেনেকুৱা গৰম দিছে কমেণ্টত জনাবচোন। আমাৰ ফালে কিন্তু তামান গৰম দি আছে। গাইছ ফালি দিছে, কিন্তু ফালি দিছে আমি নুৰো গাইছ, আমাৰ চাইকেল। তো গাইছ আমি চিলডুবি ৰাস্তা পাম আৰু বহুত, মানে আমাৰ ঘৰৰ পৰা বহুত দূৰ হয়। এইফালে আছে দীপংকৰ দা কিবা এটা কৈ দিওঁ। হাই হাই। তো চিলডুবি গৈ আছোঁ, মোটামুটি 23 কিলোমিটাৰমান দূৰ হ'ব। অঁ, তো চাইকেল লৈ গৈ আছোঁ। আজি চাইকেল ৰানিং তাৰ মানে বহুত ভাল লাগে না কেতিয়াবা চাইকেল ৰানিং কৰি। সুন্দৰ ভাল লাগে কেতিয়াবা এনেকৈ। মাজে মাজে চাইকেল চলাই খুব ভাল লাগে আৰু স্বাস্থ্যবিলাক ভালে থাকে মানে চাইকেল চলালে। তো গাইছ দীপংকৰ দা এটা চেনেল আছে, দীপংকৰ বসুমতাৰী বুলি। তো সকলোৱে চাব, ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট চব কৰিব। তো জাতা মাতা ব্লগ বুলি আছে, দীপংকৰ বসুমতাৰী বুলি চাৰ্চ কৰিলে পাব আৰু কি। তো দীপংকৰ দা মোৰ চেনেলৰ বিষয়ে কিবা এটা কৈ দিয়ে। তো চেনেলটোৰ কি নাম আছিল? পংকজ বড়ো বুলি আছে। পংকজ বড়ো ইউটিউব চেনেলটো সকলোৱে চাব, মৰম কৰিব। নতুন চেনেল হয়, নতুনকৈ আৰম্ভ কৰিছে। উঠি অহা নতুন প্ৰজন্মক অলপ উৎসাহ দিয়ক আপোনালোকে। চাব সকলোৱে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। তো গাইছ মই মানে ইউটিউবত মানে এখন আগতে ভিডিঅ' দিছিলোঁ, মানে জাষ্ট এখন ট্ৰাই কৰি চাইছিলোঁ, মানে এখন এনে এনেকুৱা ফুৰিব কাৰণে ব্লগ এইখন এনে জাষ্ট এনে গাঁৱত ধুব যোৱা এনে কিবা আছে আৰু তাতে। যদি আপোনালোকে চোৱা নাই ভিডিঅ'টোত চাব, চাৰ্চ কৰি কিনে পংকজ বড়ো বুলি আছে, ভিডিঅ'টোত পাব। পংকজ। তো গাইছ চিলডুবি যোৱা ৰাস্তা ইফালে হয়, ভিডিঅ' যাব পাৰি চিলডুবি। তো ৰাস্তাই বাৰু চিলডুবি যোৱা, কিন্তু চিলডুবি ফাইনেলি পোৱা নাই। তো পাম আৰু গাইছ গৰমত মাছ মাৰি খোৱা মজাই বেলেগ। এই গৰমত মাছ মাৰি আছে। তো গাইছ সঁচাকৈ অৱস্থা বেয়া হৈ গ'ল। ইমান দূৰ বুলি ভবা নাছিলোঁ, মানে একবাৰ আহিছিলোঁ, একবাৰ হাতে অলপমান ওচৰ বুলি লাগিছিল, এইবাৰ হাতে কিন্তু বহুত দূৰ পাইছিলে গাইছ। আজিলৈ ইমান দূৰ চাওক। তো গাইছ অৱস্থা বেয়া হৈ গ'ল। তো গাইছ এতিয়া আমি কিবা কিবি খাব লগাইছোঁ। ইয়াতে চিংৰা, মালপোৱা কিবা কিবি আছে। তো তাতে দোকান নাই, ইয়াতে ইয়াৰ পৰা লৈ যাম। তো গাইছ কিবা কিবি লৈ ল'লোঁ খাবা, মানে তাতে দোকান নাই, মানে ইয়াৰ পৰা ল'ব লাগে বস্তুবিলাক। তো গাইছ ফাইনেলি চিলডুবি আহি পালোঁ। বহুত মানুহ আহিছে আজি চানডে হয় ন, বহুত মানুহ আহিছে, গোটেই বাইক লৈ আহিছে। চ' গাইছ আমি চাইকেল লৈ আহিছোঁ, লাচে লাগব লাগছে। হাই, তোৰ নামটা কি? Hi. কি নাম তোৰ? Sam. চেম। তোৰ নাম চেম। এইখিনি কি গাঁও বুলি কয়? এইখিনি জেগাখিনিৰ নাম কি বুলি কয়? Susuapara. ফুফুৱাপাৰা। তো গাইছ ওপৰত যাইছোঁ খোজকাঢ়ি। বহুত মানুহ আহিছে আজি, খোজকাঢ়ি যাই আছোঁ। এডাল টাৱাৰ নাপায় আৰু কিয় নাপায়? গাইছ গৰম পাঙাৰ গাইছ, বেছি দূৰ নাই, অলপমান মাত্ৰ আছে। বেৰাম বেৰাম এতিয়া কেনে লাগিল? কেনে লাগিল এতিয়া? ভাল লাগছে না? মানে বহুত কষ্ট হৈছে না আজি। কষ্ট হ'লেও আহি ভাল লাগছে। তো গাইছ লাজ লাগি আছে মোৰ, বহুত মানুহ হৈছে, মানে কথা কোৱা ইমান এক্সপিৰিয়েঞ্চ নাই। তো গাইছ কিয় বহুত লাজ লাগি আছে, কিয় কথা কোৱা আমাৰ। তো গাইছ চাই থাকক, আহি পালোঁ। তো গাইছ যিখনে হ'ল চিলডুবি।
এতিয়া নাখাওঁ এতিয়া তাৰমানে ধুনীয়া মানুহ আছে তো গাইছ আমি এবাৰ ওপৰত যাওঁ এইফালে ওপৰত গ'লে আছে তাতে তো ওপৰলৈকে বুলি থাকে মানে আমি ওপৰত আহিছোঁ গাইছ মানে তলত বহুত মানুহ আছে তাতে লাজ লাগে এতিয়া আহিছোঁ আমি তো গাইছ এতিয়া একদম ওপৰৰ মেইন ভিউটা ইয়াৰ পৰা পৰি গৈছে গাইছ একদম তলত তো গাইছ আমাৰ গাঁৱটো হ'ল এতিয়া ঘৰত যাম মানে এতিয়া গাইছ বহুত পানী পৰিল এতিয়া পানীহে পৰিল আহি কিনা বহুত পানী পৰি আছে গাইছ চাচোন চাওক গোটেই ক'লা হৈ গ'ল তো গাইছ এতিয়া আমি ঘৰত যাম মানে ঘৰত যামেই আৰু না কেৰিখন ঘৰত যাম বহুত ভাল লাগিল এতিয়া আহি কিনা বহুত মানুহ আহিছে নৰে আৰু বোলে Ang nungko mo jang mono mane nuki তো গাইস শিলডুবি যাই ইয়াত ভাল লাগিল এবাৰ এতিয়া আৰু গাঁও দিব লাগছে আহি কিনে এতিয়া উল্টে বুলি ইয়াতে তো গাইস আজিৰ ভিডিঅ'টো এইখিনিতে আছিল মানে বহুত পানী পৰিল গোটেই জিকিলোঁ বান্দৰ জিকাই দিলোঁ তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব তো গাইস বাই আজিলৈ